নমস্কাৰ টেট পৰীক্ষাৰ্থীসকল ইউটিউব চেনেল PM কোচিং চেণ্টাৰলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আনিছোঁ EVS বিষয়ৰ অতি গুৰুত্বপূৰ্ণ কেইটামান MCQ। গুৰুত্ব সহকাৰে চাব, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দিব নাপাহৰিব। বলক পৰীক্ষাৰ্থীসকল প্ৰশ্নসমূহলৈ যাওঁ আৰু আলোচনা কৰোঁ। কুৱেশ্যন 1, তলৰ কোনটো এটা অজৈৱিক উপাদান নহয়? A বায়ু, B পানী, C পোহৰ, D মাছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব D মাছ। অজৈৱিক উপাদান যিবোৰৰ জীৱ নাথাকে, বায়ু, পানী আৰু পোহৰ সেইকেইটাৰ জীৱ নাই, ইহঁতক অজৈৱিক উপাদান বুলি কোৱা হয়। কুৱেশ্যন 2, তলৰ কোনটো এটা বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়? A খাৰুৱা তেল, B খৰি, C কয়লা, D সৌৰশক্তি। বিকল্প ইন্ধন হিচাপে কাক ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব D সৌৰশক্তি। ছ'লাৰ এনাৰ্জি যাক কয়, ইয়াক বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰশ্ন 3, তলৰ কোনটো এটা মানৱ সৃষ্ট পৰিৱেশৰ উপাদান হয়? A ৰাস্তা-ঘাট, B সৌৰশক্তি, C পানী, D বায়ু। আৰু মানৱ সৃষ্ট পৰিৱেশৰ উপাদান হ'ব A ৰাস্তা-ঘাট। মানুহে সৃষ্টি কৰিব পাৰে ৰাস্তা-ঘাট, সেইটোৱে হৈছে মানৱ সৃষ্ট পৰিৱেশৰ এটা উপাদান। প্ৰশ্ন 4, মাইবঙৰ শিলৰ মন্দিৰ কোন জিলাত অৱস্থিত? A ডিমা হাছাও, B তেজপুৰ, C গোৱালপাৰা, D নলবাৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব A ডিমা হাছাও। ডিমা হাছাও জিলাত মাইবঙৰ শিলৰ মন্দিৰটো অৱস্থিত। প্ৰশ্ন 5, পৰিস্থিতিতন্ত্ৰ হৈছে A জৈৱিক আৰু অজৈৱিক উপাদানৰ পৰস্পৰ নিৰ্ভৰশীলতাক বুজায়, B জৈৱিক উপাদান অকল পৰিৱেশত থকাটোক বুজায়, C অজৈৱিক উপাদানৰ দ্বাৰা বৰ্তি থাকে, D ওপৰৰ আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে A জৈৱিক আৰু অজৈৱিক উপাদানৰ পৰস্পৰ নিৰ্ভৰশীলতাক বুজায়। প্ৰশ্ন 6, তলৰ কোনটো এটা উৎপাদক জীৱ নহয়? A গছ, B গৰু, C হৰিণ, D মাছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে A গছ। গছে নিজৰ খাদ্য নিজে উৎপাদন কৰিব পাৰে, সেইকাৰণে ইয়াক উৎপাদক বুলি কোৱা হয়। কুৱেশ্যন 7, গৰু হৈছে এটা A দ্বিতীয় উপভোক্তা, B প্ৰাথমিক উপভোক্তা, C সৰ্বভোজী, D উৎপাদক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব A প্ৰাথমিক উপভোক্তা। উৎপাদক যিহেতু ঘাঁহ বন গছ গছনি হয়, ঘাঁহ বন গছ গছনি যিহেতু গৰুৱে খায়, সেইকাৰণে প্ৰাথমিক উপভোক্তা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব B। কুৱেশ্যন 8, তলৰ কোনটো এটা পৰিস্থিতিৰ তন্ত্ৰ নহয়? A ঘাঁহনি, B শস্য পথাৰ, C পুখুৰী, D ৰাস্তা-ঘাট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব D ৰাস্তা-ঘাট। প্ৰশ্ন 9, পুখুৰীক পৰিস্থিতিতন্ত্ৰ হিচাপে ধৰিলে কোনটো এটা প্ৰাথমিক উপভোক্তা জীৱ হয়? A শামুক, B ভেট, C শেলাই, D ঘাঁহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব A শামুক। শামুক হৈছে প্ৰাথমিক উপভোক্তা জীৱ। প্ৰশ্ন 10, এটা বিয়োজক ড্ৰেছ এটা বিয়োজক A বেক্টেৰিয়াছ, B শামুক, C মাছ, D সাপ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব A বেক্টেৰিয়া। বেক্টেৰিয়াক বিয়োজক বুলি কোৱা হয়। কুৱেশ্যন 11, তলৰ কোনটো এটা খাদ্যজাল নহয়? A ঘাঁহ, ফৰিং, ভেকুলী, সাপ, চিলনী। B ঘাঁহ, পাৰ, চিলনী, মানুহ। C ঘাঁহ, নিগনি, সাপ, চিলনী। D ঘাঁহ, হৰিণ, চিলনী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব B ঘাঁহ, পাৰ, চিলনী, মানুহ। ঘাঁহ, পাৰইটো ঘাঁহ নাখায়, সেইটো কাৰণে এইটো খাদ্যজাল হ'ব নোৱাৰে। ধান হোৱা হ'লেহেঁতেন,
কিন্তু ঘাঁহটো পাৰই খোৱা দেখা নাই, সেইটো কাৰণে সেইটো খাদ্যজাল হ'ব নোৱাৰে। প্ৰশ্ন 12, মেৰু অঞ্চলত তলৰ কোনটো জীৱ পোৱা নাযায়? এ বগা ভালুক, বি পেঙ্গুইন, চি বল্গা হৰিণ, ডি ভাগ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি ভাগ। ভাগ মেৰু অঞ্চলত পোৱা নাযায়। প্ৰশ্ন 13, তলৰ কোনটো শুদ্ধ? এ উৎপাদক, প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা, সৰ্বভোজী, বিয়োজক। বি প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা, সৰ্বভোজী, বিয়োজক, উৎপাদক। চি দ্বিতীয় শ্ৰেণীৰ উপভোক্তা, সৰ্বভোজী, বিয়োজক, উৎপাদক, প্ৰথম শ্ৰেণীৰ উপভোক্তা। ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ উৎপাদক, তাৰপিছতে আহিব প্ৰথম শ্ৰেণীৰ উপভোক্তা, তাৰপিছতে দ্বিতীয় শ্ৰেণীৰ উপভোক্তা, সৰ্বভোজী, বিয়োজক। সেইটোৱে ইয়াৰ শুদ্ধ উত্তৰ। সেইটোৱে ক্ৰম অনুসাৰে আছে, সেইটোৱে শুদ্ধ। কুৱেশ্যন 14, বতাহৰ গতিবেগ জোকা জন্তুটোৰ নাম কি? এ দিগদৰ্শী সূচক, বি এনিম'মিটাৰ, চি থাৰ্মোমিটাৰ, ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি এনিম'মিটাৰ। কুৱেশ্যন 15, বতাহত থকা জলীয় বাষ্পৰ পৰিমাণ জোকা জন্তুটোৰ নাম হ'ল? এ দিগদৰ্শী সূচক, বি এনিম'মিটাৰ, চি থাৰ্মোমিটাৰ, ডি হাইগ্ৰ'মিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি হাইগ্ৰ'মিটাৰ। কুৱেশ্যন 16, তলৰ কোনটো আহিলাৰ পৰা বতৰৰ বিভিন্ন তথ্য পাব পাৰি? এ দিগদৰ্শী সূচক, বি এনিম'মিটাৰ, চি থাৰ্মোমিটাৰ, ডি ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰ।